নমস্কাৰ সকলোকে মোৰ অন্য এটি ছুটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ চিয়ানত খাই যাওঁ বুলি। আচলতে যোৱা নিশা আমাৰ ৰাতি টোপনি ক্ষতি হ'ল, ছোৱালীজনীয়ে আমনি কৰি থাকিলে আৰু দিনত গৰম বহুত হৈছে, তাই অকণমান গাটো ভাল নাই। যেনে তেনে দুপৰীয়া সাজটো আমি বনাই খালোঁ ঘৰতে। তাৰপাছত ৰাতি একেবাৰে বনাবলৈ মন নাই। ভণ্টি আছিলে যদিও তাইও চবৰে অকণমান দিগদাৰ হৈছে, কষ্ট হৈছে, তাইৰ লগত লাগি থকা হয়। যিহেতু আমি মানুহ তিনিজন হয়, মানুহজন দিনত ডিউটি গুচিয়ে যায়। আজি বাৰু নগ'লে, তেওঁৰ মূৰৰ বিষ হ'ল, ৰাতি টোপনি ক্ষতি হ'ল। সেইকাৰণে আজি ৰাতিৰ সাজটো আমি এনেকৈ বাহিৰতে খাওঁ বুলি ভাবি আমি আহি পালোহি আৰু অৰ্ডাৰটো তেখেতে বাৰু দিলে বনাবলৈ। তাৰপাছত আমি অৰ্ডাৰ হোৱালৈকে ছোৱালীজনীক অকণমান ইয়াতে খেলালোঁ, ফূৰ্তি কৰালোঁ। আৰু আজি ভাগ্য ভাল, মানুহ বহুত কম আছিলে। আৰু এটা প্লাছ পইণ্ট আছিলে, ইয়াতে নিচাহঁতৰ নাতিনীজনীও আছিলে, তাইৰ লগতে নাইৰাই বিৰাট ধুনীয়াকৈ অকণমান ফূৰ্তি কৰিলে আৰু আমিও সিহঁতৰ লগতে অকণমান চাই মেলি ধেমালি কৰিলোঁ আৰু ভাল লাগিলে। এনেকৈ বাহিৰলৈ ওলাই আহিলে মনটো ভাল লাগে। তাৰপাছতে আকৌ মানুহজনে ক'লে, আমিও ফটো মাৰিলোঁ। তেওঁ মন গ'ল যে দুখনমান মোকো ফটো মাৰি দিয়া বুলি ক'লে, মাৰি দিলোঁ। তাৰপাছত এইটো আকৌ ভণ্টিৰ ৰীলটো ইয়াতে প্লাছ হৈ গ'ল দেই। ৰীলটো আকৌ মই আঁতৰাই নিদিলোঁ, তাই ৰীল এটা বনোৱা আছিলে। তাৰপাছত আকৌ নাইৰা দেউতাক এনেকৈ খেলি আছিলে, খেলি থকা অকণমান ভিডিঅ' ভণ্টিয়ে ধৰি দিলে। এয়া আৰু আজি মানুহ কম কাৰণে মোৰ মনটো বিৰাট ফূৰ্তি। য'লৈ নগ'লেও মানুহ কম থাকিলে মোৰ ভাল লাগে। তাইক লৈ গ'লে, তাই যিহেতু সৰু হৈ আছে আৰু ইমান গৰমত ভিৰৰ মাজলৈ অলপো নিবলৈ ইচ্ছা নাযায়। সেইকাৰণে আজি তাইও ফূৰ্তি পালে। মানুহ বেছি হ'লে তাইও অঁকৰা নিচিনা হৈ যায়, মানুহৰ মুখলৈ চাই থাকে। অচিনাকি মানুহ পালে বহুত চাই মুখলৈ। সেইকাৰণে আজি বিৰাট ভাল লাগিলে আৰু ৰাতিটো বুলি ক'লে নহ'ব, অকণমান সময় আৰু যিখিনি সময় আমি তাত থাকিলোঁ সেই সময়খিনি বিৰাট ভাল লাগিলে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। চাই কেনে পালে